हेलो गाइस की खबर आज भिडिओ स्वागतम जानाइছোঁ मैं गई आছোঁ আজি মাজুলীলৈ ৰাস চাবলৈ বুলি আৰু মই আছোঁ ইয়া বুধবৈ বজাত বুধবৈ এখন বাইক এটা আমি এতিয়া মাজুলীলৈ বুলি ওলাইছোঁ আৰু চব বজাৰ ইয়া খুলিছে আমি গ'লো বজাৰৰ ভিতৰলৈ গাইস আমাৰ যাত্ৰা এতিয়া জাৰ্ণি পুৰা হৈ আছে গৈ আছোঁ আমি আৰু এটা ভিউ দেখিব পাইছে বাইক চলাই গৈ থাকোঁতে এটা ভিউ আহিছে ৰাস্তাৰ চব আৰু আমি কলাক্ষেত্ৰ চব পাইছোঁ কলাক্ষেত্ৰ এয়া পাইছে যোৰহাট কলাক্ষেত্ৰ চবেই চিনি পায় বাৰু নেদেখা জেগা নহয় প্ৰায় আমি গ'লে ইফালেদি যাওঁ কলাক্ষেত্ৰখন তো গাইছ কলাক্ষেত্ৰখন আহোম ৰজাৰ চুকাফা হয় তো ইয়াত এদিন সোমাই পোৱা নাই কিন্তু বহুত ভাল লাগে তো গাইছ বহুত এক্সাইট হৈ আহিছোঁ ৰাস চাম বুলি কিন্তু প্ৰত্যেক বছৰ আহি থকা হয় তো আমাৰ মাধৱদাই এবাৰ মাজুলীলৈ ফাৰ্ষ্ট গৈছে তো নামটো কৈ দিছোঁ আৰু বহুত ভাল লাগিছে গৈ দুজন আৰু তলত লিখা আছে জুবিনদাৰ কিছুমান ফটো তাত হেৰি কৰা আছে তাৰ পিছত তলেদি তাত ভাল লাগে বাৰু কিন্তু আমি ওপৰেদি আহিলোঁ আৰু তো গাইছ নতুন অভাৰব্ৰিজ আৰু অভাৰব্ৰিজখনৰ তলেদি কিন্তু এটা ভাল ফিল আহে জুবিনদাৰ যিহেতু চিত্ৰলংক কৰি থোৱা আছে তো অভাৰব্ৰিজৰ তলত আৰু গাইছ আমি ওপৰেদি গৈছোঁ ওপৰেদি যাত্ৰা কৰি আছোঁ গাইছ আমি মাজুলীলৈ যোৱা ৰাস্তাটোতে ৰৈছোঁ দোকানতে আৰু চুলি বেয়া হৈছে আৰু এজনে দোকানত শিখৰ কিনিব লৈছে এয়া দেখিছে গাইছ আৰু আমাৰ লগত দুজনমান যাব একেলগতে আহি আছোঁ নহয় আৰু এনে ৰাস্তাত লগ পোৱা আহি আছে দাদাকেইজন দেখাম শিখৰ মেনে দেখিছে শিখৰ তো গাইছ আমাৰ এনেকুৱা লাগিছে জাৰ্ণিটো আমি মাজুলী নাই যোৱা যিহেতু আমি ৰাইডত গৈ আছোঁ বাইক লৈ এনেকুৱা এটা ফিল আহিছে তো আগত মানুহ পিছত মানুহ বাইক লৈ তো এনেকুৱা লাগিছে ৰাইডাৰ আৰু যিহেতু আমি ৰাইডে কৰি আছোঁ বাৰু কিন্তু এনেকুৱা লাগিছে আমি লং জাৰ্ণি গৈ আছোঁ তো বহুত ভাল লাগিছে এটা বহুত ভাল ফিল এটা আহিছে তো দেখিছে আগে পিছে বাইক আৰু আমি এয়া কলামুখ ঘাট পালোহি ৰাসৰ দেখিছে বেনাৰ লাগি আছে তো এয়া দেখিছে কিমান মানুহ ভিৰ হৈছে টিকেটৰ কাৰণে আৰু আমি টিকেটৰ ঘৰত যাব লাগিব টিকেট কাটিবৰ কাৰণে টিকেটটো কাটি ল'বগৈ লাগিব টিকেট কটাৰ পিছত আমি ফ্ৰীত উঠিবলৈ পাম গাইছ টিকেটটো কাটি লওঁগৈ তো গাইছ আমাৰ টিকেট কাটি হৈ গ'ল আৰু আমি ফ্ৰীত আহি আছোঁ দেখিব পাইছে গাইছ আৰু চব কেনেকুৱা ধুনীয়াকৈ ভিৰ হৈছে পানী কিমান ঢৌ উঠিছে চব গাইছ আৰু ভিতৰত মানুহ বহুত ভিৰ আছে আমি উঠিবলৈ নাপালোঁ সেইটো কাৰণে বাহিৰৰ ছাইডৰ ৰেলিঙতে আৰু আমি ভিতৰত নবহিলোঁ মানুহ বহুত সংখ্যক ভিৰ আছে তো আমি ছাইডত বহি এটা ফিল লৈ আহিলোঁ আৰু যিহেতু ব্ৰহ্মপুত্ৰত ঢৌ চাই আহি আছোঁ বহিবলৈ গাইছ আমি ফেৰী পাৰ হ'লোঁ পাৰ হৈ পেলাই এতিয়া আমি আহি আছোঁ পেহিহঁতৰ হ'লে আৰু বাকী সময়ত ভিডিঅ' কৰিবলৈ নকৰিলোঁ বাৰু এতিয়া আহি আছোঁ চিনেমেটিক এটা দেখাই আছোঁ বাৰু ঠাণ্ডানি মানে আহি আছোঁ চাইডত গাইছ ৰাতি আমি ৰাস চাম বাৰু এতিয়া আমি অকণমান ফুৰিবলৈ আহিছোঁ ইয়াত মানে আমাৰ গাঁৱলীয়া অঞ্চলতকৈ ইয়াৰ গাঁৱলীয়া জেগাবিলাক অলপ জেগাখন কিমান পৃথক আমাৰ তাতকৈ ইয়াত আৰু ইয়াৰ ঘৰবিলাক দেখি কিবা এটা ভাল লাগে আমাৰ তাতকৈ বহুত পৃথক তো গাইছ ধান পকি আজৰি হ'ল আমাৰ তাতকৈ ইয়াত সোনকাল চব গাইছ তো গাইছ তো ভিডিঅ'টো চাই যদি ভাল লাগে তো লাইক কমেণ্ট কৰি দিব তো ভিডিঅ'টো ইমানেই আছিল তো আছিলে বাই বাই নেক্সট ভিডিঅ'